দিছিলে মই এই কাৰ্যসূচীটো উদযাপন হোৱা বুলি কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটি লগতে বাকী থকা কাৰ্যসূচী দৈন্য কাৰ্যসূচীটো যাতে সুকলমে চলি যায় মোৰ কামনা আৰু সকলো বিষয়বিলাকে পুনৰ মই ৰঙালী বিহু শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণ কৰিছোঁ। যাতে আমি বিভিন্ন খেল প্ৰতিযোগিতা চলাই যাম সেয়ে আমাৰ উদযাপন সমিতিৰ খেল সম্পাদকক প্ৰথমে তেখেতক ঘোষণা কৰিবলৈ আমি অনুৰোধ জনালোঁ। এতিয়া কি খেল বা আজিৰ দিনটোত কি খেল অনুষ্ঠিত হ'ব তাৰ আগতে এটা বিশেষ ঘোষণা আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা দিয়া হ'ল যে যিসকল বা যিবোৰ প্ৰতিযোগিতাত প্ৰতিযোগীৰ সংখ্যা 10তকৈ কম হ'ব সেই প্ৰতিযোগিতাবিলাক বাতিল কৰা হ'ব। উদযাপন সমিতিৰ তৰফৰ পৰা এটা বিশেষ ঘোষণা যে যিবিলাক প্ৰতিযোগিতাত প্ৰতিযোগীৰ সংখ্যা 10তকৈ কম হ'ব সেইবিলাক প্ৰতিযোগিতা বাতিল কৰা হ'ব।